তো হেল্ল' দোস্ত ৱেলকাম টু ইউটিউব চেনেল। মই এতিয়া আছোঁ আপোনাৰ বেলতলাত আছোঁ। এতিয়া আপোনাৰ মই এখন হোটেলত আহিছোঁ। হোটেলখন আপোনাক মই দেখুৱাই আছোঁ। ইয়াতে ৰুমবিলাক বহুত কম ৰেটতে পোৱা যায়। আপোনাক মই ভিতৰত যাই কিনে দেখুৱাই আছোঁ গোটেইখিনি। এইখন আৰবান কটেজ হোটেল। গৈছোঁ এতিয়া ভিতৰত গৈ আছোঁ মই এতিয়া। আপোনাৰ কিবা আছে ইয়াতে ষ্টাফ ৰুম আছে নেকি? ষ্টাফ ৰুমে হয় এইবিলাক আছে ইয়াতে। আপোনালোকক মইতো এইমাত্ৰ কৈছিলে আপোনাৰ আৰবান কটেজত মই আপোনালোকক ৰুমবিলাক দেখুৱাম বুলি। তো ভিডিঅ'টো দেৰি নকৰি বলক ভিতৰলৈ মই প্ৰৱেশ কৰোঁগৈ এতিয়া। আপোনাৰ ইয়াতে টিভি আছে, টিভি ডয়াৰো আছে, ডাষ্টবিন আপোনাৰ ইফালে টেবুল আছে, চকী আছে, গডৰেজো আছে ইয়াতে। এইবিলাক চাহ খোৱা কাপ, পানী খোৱা গ্লাছ, টি কেটেল, ষ্ট্ৰে, আপোনাৰ টেলিফোন, দুখন বেড আছে বঢ়িয়াকৈ, তালে লাইট ফেন এচি চববিলাকে আছে। এতিয়া আপোনালোকক মই বাথৰুমটো দেখুৱাই আছোঁ। বাথৰুমটো আপোনাৰ ইয়াতে যাওক। ইয়াত টয়লেট ৰোলত পায় আপোনাৰ আদি কৰি গ্লাছ হওক, বেচিন হওক, শ্বাৱাৰ হওক, হেণ্ড শ্বাৱাৰ হওক, গিজাৰ পৰ্যন্ত চববিলাকেই আছে। চেম্পুৰ পৰা আদি কৰি যদি আপোনালোকক যদি ৰুম লাগে ইয়াতে বহুত কম ৰেটতে ৰুমবিলাক পায়। যদি আপোনালোকক যদি ৰুমবিলাক যদি লাগে আপোনালোকে booking.com-ত গৈ কিনে আপোনালোকে ৰুমবিলাক বুকিং কৰিব পাৰিব। নহ'লে ইয়াতে আহি কিনে আপোনালোকে ফোন কৰি কিনেও আপোনালোকে বুকিং কৰিব পাৰিব। যদি আপোনালোকে বিচাৰে আপোনালোকক মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে আহি কিনে ভালদৰে কথা পাতি ল'ব। মই এতিয়া মেনেজাৰ আহি কথা পাতি ল'ম, ৰুমবিলাকৰ ৰেটটো সুধি ল'ম মই কিমান মান লয়। তো গাইছ মই এতিয়া গৈ আছোঁ মেনেজাৰৰ ওচৰলৈ। আপোনাক মেনেজাৰ আছে ইয়াতে, মই মেনেজাৰৰ লগত কথা পাতিম। দাদা নমস্কাৰ জনাইছোঁ। হয়, আপোনাৰ ভাল নামটো জনাই দিব। মই মিষ্টাৰ শাহিদ আলম চৌধুৰী। হয়, তো মই এইখন হোটেলতে এতিয়া অৰ্গেনাইজ কৰি আছোঁ। হয়, মই মেনেজাৰ হিচাপত আছোঁ ইয়াতে। হয়, মোৰ হোটেলখন আছে বেলতলা খানাপাৰা ৰোড, জয়ানগৰ, নেয়াৰ বিমলা বিবাহ ভৱন, অপজিট টু ESIC হস্পিটেল, সুদৰ্শন পথ। হয়, আপোনালোকে আহিব পাৰে। হয়, ধুনীয়াকৈ মোৰ অনলাইনতো আপলোড কৰা আছে, booking.com, এক্সপেডিয়া, মেকমাইট্ৰিপ, হয়, গোটেইকেইটাতে আপলোড কৰা আছে। আপোনালোকে ডিৰেক্টলি মোক ফোন কৰিব পাৰে। মোৰ ফোন নম্বৰটো মানে ডিছক্ৰিপশ্যনত দি দিব। আপোনালোকে চাই ল'ব। আৰু মোৰ সবিশেষ জানিবলৈ মোৰ গোটেইখিনি ডিছক্ৰিপশ্যনত দিব, আপোনালোকে চাই ল'ব। হয়, মই বাৰু গোটেইখিনি আপোনাৰ কণ্টেক্ট নাম্বাৰ গোটেইখিনি মই ডিছক্ৰিপশ্যনত দি দিম। হোটেলৰ নাম আৰবান কটেজ, আপোনালোকক অলৰেডি মই জনাইছোঁৱে, ৰুমো দেখুৱাইছোঁ। এতিয়া মই ৰুমৰ টাইপখিনি জানিব বিচাৰিম আপোনাৰ পৰা। আপোনালোকৰ কি কি কেটেগৰী ৰুম আছে আৰু টাইপখিনি কেনেকুৱা, প্ৰাইচবিলাক কেনেকুৱা? মোৰ কেটেগৰী হিচাপত 4টা কেটেগৰী আছে। হয়, এটা আছে ডিলাক্স কেটেগৰী, এটা এক্সিকিউটিভ কেটেগৰী, হয়, এটা ফেমিলি ৰুম উইথ বেলকনি আছে, হয়, আৰু এটা শ্বুট ৰুম, আৰু এটা স্পেচিয়েল ৰুম আছে আপোনাৰ আৰবান স্পেচিয়েল পেণ্ট হাউচ। তাত আপোনালোকে পাৰ্টি অৰ্গেনাইজ কৰিব পাৰে। হয়, সৰু সুৰা বাৰ্থডে ইভেণ্ট, এনিভাৰ্চাৰী, এনেকুৱা টাইপৰ আপোনালোকে আপ টু 30 পেক্সলৈকে আপোনালোকে কৰিব পাৰে তাত। হয়, তো ৰুমৰ যিটো মই ডিলাক্স কেটেগৰী কৈছিলোঁ সেইটো টেৰিফ আমি ছিংগলত 1800-ৰ পৰা ষ্টাৰ্ট আৰু ডবলত 2200-ৰ পৰা ষ্টাৰ্ট, ইনক্লুডিং ব্ৰেকফাষ্ট কমপ্লিমেণ্টাৰী থাকে। আৰু এক্সিকিউটিভ কেটেগৰী যিটো আছে সেইটো 2200 ফৰ ছিংগল অকুপেঞ্চি, 2400 ফৰ ডাবল অকুপেঞ্চি উইথ ব্ৰেকফাষ্ট।
যিটো ফেমিলি ৰুম আছে তাত দুটা বেলকনি এড থাকিব আপোনালোকে থাকিব পাৰিব ফেমিলিৰ কাৰণে কমফৰ্টেবল ষ্টে হ'ব আপোনালোকৰ স্পেচিয়াছ হয় তো তাত দুটা বেলকনি এড থাকিব যিহেতু আপোনালোকে বহুতে কমফৰ্টেবল ফিল কৰিব আৰু সেইটো ৰেট মই ডবল অকুপেঞ্চিৰ কাৰণে 2800 লওঁ ইনক্লুডিং ব্ৰেকফাষ্ট আৰু যিটো মই পেণ্ট হাউচৰ কথা কৈছোঁ সেইটো একচুৱেলি মই 4500 লওঁ যেতিয়া পাৰ্টি পাৰ্পজত বুকিং কৰে আপোনালোকে যিহেতু মোৰ পৰা খানাটো লৈয়ে আছে এতিয়া মই সেইটোৰ কাৰণে অকণমান ডিছকাউণ্ট কৰি সেইটো 3500 লওঁ আৰু খানাটো আপোনালোকে এক্সট্ৰা আপোনালোকৰ অৰ্ডাৰৰ ওপৰত ডিপেণ্ড কৰিব